हेलो बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছো আজি মোৰ এটো নতুন ভিডিঅ'লৈ আজি আপোনালোকক দেখাম যে এছআৰৰ কাৰণে নিৰ্বাচন আয়োগে কি কি জাৰি কৰিছে আৰু কোন কোন মানুহ ভোটাৰ তালিকাৰ পৰা নাম কাটিব কোন কোন মানুহৰ নাম থাকিব আৰু কি কি নথিপত্ৰ লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তেনেহলে আপোনালোকে বুজি পাব কিন্তু ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে একো বুজি নাপাব বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাব কাৰণ আৰু ভিডিঅ'টো লাইক কৰি পেলাই এটা শেয়াৰ কৰি দিব যাতে সকলোৱে মানুহ সাৱধান হ'ব পাৰে বন্ধু বান্ধৱীসকল আপোনালোকক আজি দেখুৱাব যে কি নথিপত্ৰ আপোনালোকৰ কাৰণে জাৰি কৰিছে আৰু কি নথিপত্ৰ লাগিব আপোনালোকৰ নহলে ভোট কিন্তু কাটি দিব ৰেডি হৈ যাব বন্ধু বান্ধৱীসকল আপোনালোকে একটু টেনচন নলব আপোনালোকে সকলো বস্তু এটু জেড এটু দেখা পাব আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব স্কিপ কৰিলে কিন্তু একো বুজি নাপাব আৰু আপোনালোকে কিন্তু নথিপত্ৰবিলাক হাততে ৰাখিব কাৰণ আপোনালোকৰ ঘৰত যিকোনো সময়ত বিএলও আহিব পাৰে বিএলওয়ে ঘৰে ঘৰে কিন্তু সাৰ্ভে কৰিব আপোনালোকৰ কাৰণে বন্ধু বান্ধৱীসকল এটাৰ দায়িত্ব কিন্তু বিএলও দি আছে বিএলও সকলে কিন্তু ঘৰে ঘৰে আহি পেলাই সাৰ্ভে কৰিব আপোনালোকে নথিপত্ৰবিলাক হাততে ৰাখিব বেছি কথা নকৈ পেলাই আমি তেনেহলে ভিডিঅ'টো আৰম্ভণি কৰোঁ আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে ইয়াতে ধুনিয়াকৈ আপোনালোকৰ সন্মুখত এটা লিষ্ট আছে বন্ধু বান্ধৱীসকল এইটো লিষ্টত ধুনিয়াকৈ আপোনালোকে প্ৰথমতে দেখা পাইছে যে বিশেষ সংশোধনী মই কিন্তু আপোনালোকৰ কাৰণে এটা আন্ডাৰলাইন কৰি দি আছো বন্ধু বান্ধৱীসকল যাতে আপোনালোকৰ চিনাত সুবিধা হয় আপোনালোকৰ ইয়াতে দেখা পাইছে যে বিশেষ সংশোধনী 2026 তাৰ তলতে দেখা পাইছে যে অসম ৰাজ্যৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী বন্ধু বান্ধৱীসকল তাৰ তলতে ধুনিয়াকৈ দিয়া আছে যে গুৰুত্বপূৰ্ণ তালিকা আপোনালোকৰ এইবিলাক হল গুৰুত্বপূৰ্ণ এতিয়া যিবিলাক আপোনালোকে চাব পাৰে বন্ধু বান্ধৱীসকল এইবিলাক হল গুৰুত্বপূৰ্ণ ইয়াতে বিশেষকৈ কৈছে যে বিএলআৰ জৰিয়তে ঘৰে ঘৰে এইচ টু এইচ অৰ্থাৎ হোম টু হোম সত্যতা নিৰূপণ তাৰ পিছতে কৈছে যে 22/11/2025 শনিবাৰ পৰা 20/12/2025 শনিবাৰ ইয়াতে কৈছে যে 22 নৱেম্বৰৰ পৰা শনিবাৰ আৰম্ভ হৈছে তাৰ পিছতে কৈছে যে 20/12 অৰ্থাৎ 20 ডিসেম্বৰলৈকে শনিবাৰলৈকে এছআৰ জাৰি থাকিব ভিএলও সকলে ঘৰে ঘৰে সাৰ্ভে কৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ ঘৰে ঘৰে ভিএলওয়ে এইকেইদিনে যাব তাৰ পিছতে তলত ইয়াতে কৈছে যে আপোনালোকে ইয়াতে দেখা পাইছে যে খসৰা ভোটাৰ তালিকা প্ৰকাশ মানে ভোটাৰ তালিকাৰ যেটো নেকি খসৰা ড্ৰাফট এটো কেদিনা প্ৰকাশ কৰিব কৈছে 17/12/2025 অৰ্থাৎ 17 ডিসেম্বৰ 2025 তাৰিখে শনিবাৰে ফাইনাল নহয় মতলব ড্ৰাফট যেটো নেকি এছআৰ অফিসত হেতু প্ৰকাশ কৰিব তাৰ পিছতে ইয়াতে কৈছে যে দাবী আৰু আপত্তি দাখিল সময়সীমা ইয়াতে কৈছে যে আপোনালোকৰ যদি কিবা দাবী থাকে দাবী আপোনালোকে কোন তাৰিখৰ পৰা আপোনালোকে আপিল কৰিব পাৰিব ইয়াতে কৈছে যে 17/12/2025 অৰ্থাৎ 27 ডিসেম্বৰ 2025 ৰ পৰা শনিবাৰৰ পৰা 22/1/2026 অৰ্থাৎ জানুৱাৰী 22 তাৰিখলৈকে তাৰ পিছতে ইয়াতে কৈছে কিন্তু বৃহস্পতিবাৰলৈকে তাৰ পিছতে ইয়াতে দেখা পাইছে আপোনালোকৰ ইয়াতে কৈছে যে ভোটাৰ তালিকা চূড়ান্ত প্ৰকাশ ইয়াতে কৈছে যে 10 ফেব্ৰুৱাৰী 2026 ৰ মঙ্গলবাৰে ভোটাৰ তালিকা চূড়ান্ত যেটো হয় হেতু আপোনালোকৰ কাৰণে ওয়েবসাইটত মুকলি কৰি দিয়া হ'ব তাৰ পিছতে কৈছে যে দাবী আৰু আপত্তি নিষ্পত্তি তাৰ তলতে দেখা পাইছে যে আপোনালোকে ইয়াতে ধুনিয়াকৈ কৈছে যে দাবী আৰু আপত্তি সময়ছোৱাত নাগৰিকসকলে তলত দিয়া প্ৰত্যেক ব্যৱহাৰ কৰিব পাৰিব আপোনালোকক কৈছে যে ইয়াতে এটা গাইডলাইন দিছে তাৰ তলতে কৈছে যে ইয়াতে তিনটা ঘৰ আছে তলতে যিবিলাক আপোনালোকক দিছে সেইবিলাক আপোনালোকে ধুনিয়াকৈ ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে কি মানে জাৰি কৰি দিছে সেইবিলাক আপোনালোকে ধুনিয়াকৈ দাবী কৰিলে এইবিলাক আপোনালোকে প্ৰকাশ কৰিব পাৰিব বন্ধু বান্ধৱীসকল তাৰ তলতে আপোনালোকক ধুনিয়াকৈ স্ক্ৰীনটো ডাউন কৰি পেলাই দেখাই দিছো ইয়াতে প্ৰথম ঘৰতে কৈছে যে প্ৰমাণপত্ৰ 6 এগৰাকী নতুন ভোটাৰ হিচাপে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা দাবীৰ বাবে আবেদনকাৰী হৈ ইচ্ছা এই প্ৰমাণপত্ৰত নিজৰ আধাৰ কাৰ্ডৰ নম্বৰ প্ৰদান কৰিব পাৰিব ইয়াতে কৈছে যে দাবীৰ বাবে হি নিজৰ ইচ্ছাতে আবেদনকাৰীয়ে আধাৰ কাৰ্ডৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে দেখা পাইছে যে তাৰ পিছতে কৈছে ইয়াতে প্ৰমাণপত্ৰ 7 বৰ্তমান ভোটাৰ তালিকাত প্ৰস্তুত নাম অন্তৰ্ভুক্ত কৰাৰ আগতীয় বা কোনো নাম কৰ্তন কৰাৰ বাবে আবেদন আপোনালোকক ইয়াতে কৈছে যে কোনো ধৰণৰ নাম কাটিবৰ কাৰণে আবেদন কৰিব পাৰিব আপোনালোকে বা আগত নাম আছিল হেতু কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকক একেবাৰে এছআৰটো সহজ কৰি দিছে বন্ধু বান্ধৱীসকল আপোনালোকৰ একো টেনচন ল'ব নালাগে বন্ধু বান্ধৱীসকল আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিয়ক নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে আৰু ভিডিঅ'টো লাইক কৰি পেলাই এটা শেয়াৰ কৰি দিয়ক যাতে সকলোৱে ভিডিঅ'টো চাই পেলাই উপকাৰ হ'ব পাৰে বন্ধু বান্ধৱীসকল আপোনালোকৰ
কাষত এইটোৱে মোৰ আবৃত্তি যাতে সকলোৱে মানুহ সচেতন হ'ব পাৰে বন্ধু বান্ধৱীসকল আপোনালোকে প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দিয়ক বন্ধু বান্ধৱীসকল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে বলক পিছে আমি আকৌ মূল কথালৈ কৰোঁ তাৰপিছতে আপোনালোকে 3 নম্বৰ বক্সত ইয়াতে দেখা পাইছে যে প্ৰমাণপত্ৰ 8 অৰ্থাৎ 8 নম্বৰ ফৰ্মত আপোনালোকে কি কৈছে ইয়াতে আপোনালোকৰ বাসস্থান স্থায়ী সমষ্টিৰ ভিতৰত বা বাহিৰত আপোনালোকৰ স্থায়ী সমষ্টিৰ ভিতৰত বা বাহিৰত তাৰপিছত কৈছে যে সংসদৰ অন্তৰ্ভুক্তি উন্নতিকৰণ ভোটাৰ পৰিচয় পত্ৰ সলনি কৰা আৰু বিদ্যুৎৰ অৱস্থা চিহ্নিত কৰাৰ বাবে আবেদনকাৰীয়ে ইচ্ছাই প্ৰমাণপত্ৰত নিজৰ আধাৰ নম্বৰ প্ৰদান কৰিব পাৰিব ইয়াতে কৈছে যে আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ এটাকে বন্ধু বান্ধৱীসকল আপোনালোকে একো টেনশ্যন ল'ব নালাগে আপোনালোকক ইয়াতে কিন্তু ধুনীয়াকৈ চৰকাৰে বহুত সহজ কৰি দিছে আপোনালোকে যিমান টেনশ্যন লৈছে এছাৰৰ কাৰণে বন্ধু বান্ধৱীসকল এইবিলাক একো টেনশ্যন নাই আপোনালোকে তাৰপিছতে ইয়াতে দেখা পাইছে আপোনালোকক এটাকে দেখাই দি আছোঁ আপোনালোকে ইয়াতে দেখা পাইছে যে প্ৰথমতে কৈছে ইয়াতে আপিল অনুক্ৰম আপোনালোকৰ আপিল অনুক্ৰম তাৰপিছতে কৈছে যে 2 নম্বৰতে ইয়াতে কৈছে যে তলত নিৰ্বাচনীয় পঞ্জীয়ন বিষয় EROৰ সিদ্ধান্ত যদি সন্তুষ্ট নহয় প্ৰথম আপিল জিলা দণ্ডিৰ ওচৰত আপোনালোকক প্ৰথম আপিল কৰিব দিছে জিলা দণ্ডিৰ ওপৰত তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকে নেক্সট দেখা পাইছে যে ইয়াতে কৈছে যে যদি সন্তুষ্ট নহয় তথাপিতো যদি সন্তুষ্ট আপোনালোকে নহয় আপোনালোকৰ হাতত যদি প্ৰমাণপত্ৰ থাকে আপোনালোকে তথাপিতো দ্বিতীয় আপিল কৰিব পাৰিব ইয়াতে কৈছে দ্বিতীয় আপিল মুখ্য নিৰ্বাচনীয় বিষয় CEO ওচৰত আপোনালোকৰ ইয়াতে কৈছে যে আপোনালোকৰ হাতত যদি প্ৰমাণপত্ৰ থাকে আপোনালোকে 2 নম্বৰ আপিল কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকে CEOৰ ওচৰত যাই পেলাই তাৰপিছত ইয়াতে কৈছে যে মুখ্য নিৰ্বাচিত বিষয়া CEOৰ সিদ্ধান্তই চূড়ান্ত CEOৰ সিদ্ধান্ত আপোনালোকৰ প্ৰমাণপত্ৰ চাই যিটো নেকি সিদ্ধান্ত দিব সেইটোৱে চূড়ান্ত হৈ যাব বন্ধু বান্ধৱীসকল তাৰ ওপৰত আৰু সিদ্ধান্ত কোনো নাই তাৰপিছতে স্কুলটো অলপ ডাউন কৰি পেলাই আপোনালোকক দেখাই দি আছোঁ বন্ধু বান্ধৱীসকল ইয়াতে কৈছে যে আপিল নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত নিৰ্দিষ্ট বিধি অনুসৰি দাবী কৰিব লাগিব আপোনালোকৰ যিখিনি নেকি সময় আছে সেইখিনি সময়ৰ ভিতৰতে দাবী কৰিব লাগিব তাৰপিছতে দাবী কৰিলে কিন্তু একো নহ'ব বন্ধু বান্ধৱীসকল তাৰপিছতে ইয়াতে কৈছে যে সকলো যোগ্য নাগৰিক ঘৰে ঘৰে পুনৰীক্ষণ সময়ত বুথ প্ৰধানৰ বিষয়ে ধৰি সমস্ত নিৰ্বাচনীয় ব্যৱস্থাটোৰ লগত সহযোগিতা আগবঢ়াবলৈ আৰু এখন শুদ্ধ ভোটাৰ তালিকা নিশ্চিত কৰিবলৈ নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত দাবী আপিল দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে আপোনালোকক ইয়াতে কৈছে যে বন্ধু বান্ধৱীসকল আপোনালোকৰ এটা নেকি শুদ্ধ ভোটাৰ লিষ্ট যেটো ভোটাৰ লিষ্ট নেকি আপোনালোকৰ শুদ্ধ আছে সেইটো ভোটাৰ লিষ্ট লৈ পেলাই আপোনালোকক আপিল সময়ত দাখিল কৰিব দিছে বন্ধু বান্ধৱীসকল আপোনালোকে সময়মতে দাখিল কৰিলে হ'ল তাৰপিছতে কৈছে যে অধিক তথ্যৰ বাবে আপোনালোকক কৈছে যে অধিক যদি জানিব বিচাৰে তেনেহ'লে আপোনালোকৰ ৱেবছাইট দিয়া আছে ৱেবছাইটত ইয়াতে আপোনালোকৰ এটা লিংক দিয়া আছে আপোনালোকে বন্ধু বান্ধৱীসকল তাতে ৱেবছাইটটো যিকোনো ব্ৰাউজাৰত যায় আপোনালোকে লিখি পেলাই সাৰ্চ কৰিলে আপোনালোকৰ ধুনীয়াকৈ তথ্য আহি যাব আপোনালোকে তাতে চাব পাৰিব এইটোৱে হ'ল ৱেবছাইট তাৰপিছতে কৈছে যে আপোনালোকৰ হেল্পলাইন আপোনালোকে এইটো নম্বৰত 1950 এইটো নম্বৰত আপোনালোকে কল কৰি পেলাই অধিক তথ্য জানিব পাৰিব বন্ধু বান্ধৱীসকল তাৰপিছতে কৈছে যে মুখ্য নিৰ্বাচনীয় বিষয়া অসমৰ দ্বাৰা প্ৰচাৰিত বন্ধু বান্ধৱীসকল আপোনালোকক এতিয়া মই দেখাম যে আপোনালোকে কেনেকৈ অধিক বস্তু জানিব অধিক তথ্যবিলাক জানিব বন্ধু বান্ধৱীসকল আপোনালোকে ক'ত যাব লাগিব কি কৰিব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে কত দৌৰাদৌৰি কৰিব নালাগে আপোনালোকে কি কৰিব ধুনীয়াকৈ আপোনালোকৰ মোবাইলতে যায় আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব ব্ৰাউজাৰটো অপেন কৰি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকে সাৰ্চ বাৰত ধুনীয়াকৈ লিখি দিব আপোনালোকে COE assam.in বুলি আপোনালোকে ধুনীয়াকৈ লিখি দিব লিখি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব আৰু আপোনাৰ যদি এইটো পেজ যদি আপোনালোকৰ সন্মুখত যদি নাহে বা আপোনালোকে যদি লিখিব নোৱাৰে মোৰ টেলিগ্ৰাম চেনেলত লিংকটো দিয়া আছে আপোনালোকে তাৰ পৰা ডাইৰেক্ট লিংকত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত নতুন পেজখন খোল খাব বন্ধু বান্ধৱীসকল টেলিগ্ৰামত যাব আপোনালোকে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দি আছে টেলিগ্ৰাম চেনেলত যাই পেলাই আপোনালোকে এইটো ৱেবছাইটত এইটো লিংকত ক্লিক কৰিলে আপোনালোকে এইটো ৱেবছাইটত ডাইৰেক্ট আহি যাব বন্ধু বান্ধৱীসকল আপোনালোকৰ ইমান কষ্ট কৰিব নালাগে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত যাওক এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাৰপিছতে আপোনালোকে টেলিগ্ৰাম চেনেলত যাই পেলাই আপোনালোকৰ এইটো লিংক দিয়া আছে আপোনালোকে ধুনীয়াকৈ লিংকত ক্লিক কৰিলে আপোনালোকে এইটো ৱেবছাইটত আহিব পাৰিব বন্ধু বান্ধৱীসকল
আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব এইটো ৱেবছাইটত তাৰ পিছত স্ক্ৰলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে বহুতকেইটা ৱেবছাইটৰ লিংক দিয়া আছে আপোনালোকে এইবিলাক একো লিংকত ক্লিক কৰিব নালাগে বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰলটো ডাউন কৰি আহিব স্ক্ৰলটো ডাউন কৰি অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলতে ধুনীয়াকৈ এটা লিংক দেখা পাইছে ইয়াতে একেবাৰে তলতে যেটো লিংক আছে আপোনালোকে হেতু লিংকত ধুনীয়াকৈ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেট কৰিব ৱেট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব পেজটো লোডিং হৈ আছে আপোনালোকে দেখা পাইছে বন্ধু বান্ধৱীসকল মোৰ যেটো নেটটো অলপ স্লো পেজটো লোডিং হৈ আছে পেজটো লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ এনেকৈ খোল খাব ইয়াতে দেখা পাইছে যে ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া আপোনালোকে যেটো নোটিছ দেখা পাইছে বন্ধু বান্ধৱীসকল ইয়াতে ধুনীয়াকৈ দিয়া আছে আপোনালোকৰ এছআৰৰ বিষয়ে আপোনালোকে ধুনীয়াকৈ এটাকৈ এইটো চাব পাৰিব ইয়াতে কি দিয়া আছে আৰু কি নিদিয়া আছে কি লিখা আছে না আছে বন্ধু বান্ধৱীসকল আৰু এটা কথা ভিউসকলে আপোনালোকৰ ঘৰে ঘৰে আহি পেলাই আপোনালোকৰ পৰা তথ্যখিনি লৈ ল'ব কিন্তু অচিনাকি মানুহক আপোনালোকে তথ্যখিনি নিদিব কেতিয়াও অচিনাকি মানুহ আহিলে আপোনালোকৰ অৰ্থাৎ ভোটাৰে বনাই দিব বন্ধু বান্ধৱীসকল আপোনালোকৰ যিবিলাক নেকি চিনাকি ভিউলৈ সিহঁতে আহিলে আপোনালোকৰ তথ্যবিলাক দি দিব আৰু কাকো অট'বি নিদিব প্লিজ বন্ধু বান্ধৱীসকল ভিডিঅ'টোত যদি বুজি পোৱাত কিবা অসুবিধা হৈছে প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক বন্ধু বান্ধৱীসকলৰ হাতত যাতে ভিডিঅ'টো পਹੁঁচি যায় আৰু আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিঅ' আপডেট পাব কাৰণে আৰু আপুনি ভিডিঅ'টো শেষলৈ চাওক কাৰণে আপোনাক অসংখ্য ধন্যবাদ বন্ধু বান্ধৱী আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত দেখা হ'ব নতুন নতুন ভিডিঅ' মজাৰ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে যাতে চাই পেলাই উপকাৰ হ'ব পাৰে আজিৰ ভিডিঅ'টো ইমানতো সমাপ্ত কৰিব বিচাৰিছে এনে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে আকৌ নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত দেখা হ'ব বন্ধু বান্ধৱীসকল আপোনালোকে ভালে থাকক